নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, নিশা 12 বজালৈকে কৰোনা ভাইৰাছত ক'ত কিমান লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে পৰসবিশেষ খবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকই শুনিবলৈ পাইছে। নিশা 12 বজালৈকে কৰোনা ভাইৰাছত ক'ত কিমান লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে সবিশেষ জনাই দিম বন্ধুসকল মই এইটো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ আগতে আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক। আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিশা 12 বজালৈকে কৰোনা ভাইৰাছত ক'ত কিমান লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে পৰসবিশেষ। সময় 23 এপ্ৰিল নিশা 12 বজালৈ বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 26,97,347 গৰাকী লোকৰ। মৃত্যু হোৱা লোকৰ সংখ্যা 1,88,861 গৰাকী লোক। আটাইতকৈ বেছি লোক মৃত্যু হৈছে আমেৰিকাত। আমেৰিকাত মৃত্যু হৈছে 48,868 গৰাকী লোকৰ। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাত আক্ৰান্ত হৈছে 8,66,148 গৰাকী লোক। কেইখনমান দেশৰ কৰোনা ভাইৰাছত মৃত্যু হোৱাৰ লোকৰ তথ্য। কেইখনমান দেশত কৰোনা ভাইৰাছত মৃত্যু হোৱাৰ লোকৰ তথ্য। আমেৰিকাত 48,868 জন, স্পেইনত 22,157 জন, ইটালীত 25,549 জন, ফ্ৰান্সত 21,856 জন, চীনত 4,632 জন, ইৰাণত 5,481 জন, ইংলেণ্ডত 18,738 জন, বাংলাদেশত 127 জন, পাকিস্তানত 224 জন, নেপালত 0 জন, ৰাছিয়াত 555 জন, গ্ৰীচত 125 জন, জাপানত 299 জন, ভাৰতত 721 জনৰ মৃত্যু হৈছে। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 23,039 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যা 721 জন। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা: অসমত 35 জন, মহাৰাষ্ট্ৰত 6,427 জন, তামিলনাডুত 1,683 জন, দিল্লীত 2,376 জন, তেলেংগানাত 970 জন, ৰাজস্থানত 1,964 জন, উত্তৰ প্ৰদেশত 1,510 জন, কেৰালাত 447 জন, অন্ধ্ৰপ্ৰদেশত 893 জন, মধ্যপ্ৰদেশত 1,687 জন, গুজৰাটত 2,624 জন, কৰ্ণাটকত 445 জন, হাৰিয়ানাত 270 জন, জম্মু কাশ্মীৰত 434 জন, পাঞ্জাৱত 283 জন, পশ্চিমবংগত 456 জন, বিহাৰত 170 জন, উত্তৰাখণ্ডত 47 জন, চণ্ডীগড়ত 27 জন, লাডাখত 18 জন, আন্দামান আৰু নিকোবৰত 22 জন, ছত্তীশগড়ত 36 জন, ঝাৰখণ্ডত 53 জন, মণিপুৰত 2 জন, অৰুণাচল প্ৰদেশত 1 জন, মিজোৰামত 1 জন আৰু মেঘালয়ত 12 জন। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।